নমস্কাৰ দোস্ত আপোনালোকক পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দোস্ত আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু দোস্ত আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ পছন্দীয় কিছুমান গেজেট আনিছোঁ যিবোৰ আপোনালোকৰ দৈনন্দিন জীৱনত বহুতে ইউজফুল হ'ব দেন বেছি দেৰি নকৰোঁ আৰম্ভ কৰোঁ আজিৰ এই ইণ্টাৰেষ্টিং জাৰ্নি লেটছ গেট ষ্টাৰ্টেড হুইল লাইট দোস্ত চাইকেল চলোৱাটো আজিকালি এটা ফেশ্বন হৈ পৰিছে আপোনালোকলে সাইকেলৰ এটা ধুনিয়া গেজেট আনিছো যেটো দেখাত এট্ৰাক্টিভৰ লগতে বহুত ইউজফুল হয় এই হুইল এলইডি লাইট আপোনাৰ সাইকেলৰ স্পকৰ লগত এটাচ কৰিলে ৰাতিৰ এন্ধাৰত এটা মনোভাস পৰিৱেশৰ সৃষ্টি কৰে তাৰ লগতে আপোনাক সেফটিও প্ৰদান কৰে লাইটবোৰ সম্পূৰ্ণ ৱাটাৰপ্ৰুফ হয় ইয়াৰ দুটা সিস্টেম আছে এটা হল অনবৰতে জ্বলি থকা আনটো হল ব্লিং কৰি থকা নহয়নে ধুনিয়া গেজেট কিনিব বুলি ভাবিলে ডেসক্ৰিপচনত লিংক চেক কৰিব কেনৱে দোস্ত এই গেজেটটো সাইকেলৰ এটা ইউজফুল গেজেট দোস্ত আমাৰ জীৱনটো বহুত মূল্যৱান হয় ৰাতিৰ আন্ধাৰত সাইকেলবোৰ দেখা নাপায় নহয়নে কাৰণ সাইকেলবোৰত নাথাকে কোনো লাইট আপুনি যদি সাইকেল চলাই ভাল পায় দেন এইটো গেজেট আপোনাৰ বাবেই এইটো হল সাইকেলৰ টেইল লাইট যেটো ৰিচাৰ্জেবল হয় আপুনি এই লাইটত পাব এটা বটন যেটো দ্বাৰা আপুনি লাইটটোৰ কালাৰ চেঞ্জ কৰিব পাৰে দেন যদি কিনিব বুলি ভাবিছে ডেসক্ৰিপচনত লিংক চেক কৰিব তেইমন দোস্ত এই গেজেটটো খুবই ইন্টাৰেষ্টিং আপুনি বাৰু সাৰ্কাস দেখিছেনে য'ত এটা সৰু বৃত্ত আকাৰৰ বস্তু থাকে য'ত গাড়ীবোৰ তীব্ৰ গতিত চলায় এতিয়া আপুনি সাৰ্কাসত যাব নালাগে কাৰণ আপুনি এতিয়া নিজৰ ঘৰখনকে সাজিব পাৰে এখন সাৰ্কাস হয় ভিডিঅ'টোত দেখাৰ দৰে আপুনিও আপোনাৰ ঘৰত সাজিব পাৰে এনেকুৱা এটা সাৰ্কাস যদি বিচাৰে আপুনিও এনে এটা গেজেট দেন ডেসক্ৰিপচনত লিংক চেক কৰক সাইকেল বেগ দোস্ত আপুনি যদি এজন ৰেসলাৰ আপুনিও যদি সাইকেল চলাই বহুত ভ্ৰমণ কৰে দেন এই বেগটো আপোনাৰ বাবেই কাৰণ এই বেগটোৱে আপোনাৰ কেৰি কৰা সকলো সৰু সুৰা বস্তুবোৰ কেৰি কৰাত বহুত সহায় কৰিব বেগটোত আপুনি ইউজফুল বস্তু যেনে মোবাইল ফোন ওয়াটাৰ বটল এটসেট্ৰা বিভিন্ন ধৰণৰ বস্তুবোৰ কেৰি কৰিব পাৰে বেগটো সম্পূৰ্ণ ওয়াটাৰপ্ৰুফ হয় আপোনাৰ বৰষুণৰ মাজতো কোনো সমস্যাই নহয় দেন নহয়নে দুনিয়া গেজেট দেন বন্ধুসকল যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব আৰু আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব বন্ধুসকল এই সকলোবোৰ গেজেটৰ ভিতৰত কোনটো গেজেট আপোনাৰ বহুত পছন্দ হ'ল কমেণ্টত জনাবলৈ নাপাহৰিব তেতিয়ালৈকে মই আহিছোঁ এটা নতুন ভিডিঅ' লৈ বাই বাই